আজি আমি আহিছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ চাকি এগছি দিম বুলি। শৰাইও দিব। আজি এই আমাৰ ভণ্টিজনীৰ জন্মদিন, শৰাই দিওঁ বুলি আহিছে। জন্মদিনৰ শুভেচ্ছা থাকিল, তাই যাতে আগবাঢ়ি যাওক মোৰ ফালৰ পৰা। এয়া আমি নামঘৰ মেইন গেট পাইছোঁহি, তাতে সেৱা জনাই আহিছোঁ শৰাই দিবলৈ। ককাজনে দেখাই দিছে শৰাই আৰু চাকি ক'ত দিয়ে, আমি তাকে চাকি দিবলৈ আহিছোঁ। ভাদ মাহত এই গছজোপা তলত ইমানেই চাকি হয় যাতে মানে মানুহো ভৰপূৰ হয়, চাকি জ্বলাবলৈ ঠাই নাপায়। আমি য'ত মেইন ঘৰ চাকি জ্বলোৱা, আমিতো তত সুবিধা নাপাওঁ, আহিলে পাই ভাগেই নাপাওঁ জ্বলাবলৈ। ইয়াত এয়া ডাঙৰ চাকি জ্বলি আছে, তাত তেলো দিব পাৰি। আহকচোন আমি চাকি গছ জ্বলাই লওঁ। কিবা দুখ আছে যদিও আমি আহি পাইছোঁহি গুৰুজনাৰ ওচৰলৈ সেৱা জনাবলৈ। ভিতৰলৈ আহিছোঁ। ইয়াত ভকতো আছে, আমাক ভকতে আশীৰ্বাদ দিলে। ভিডিঅ' কৰিব নোৱাৰিলোঁ বাৰু। সেৱা কৰি আহিছোঁ আমি চাহ খাবলৈ। চাহ খাবলৈ আমি আহিছোঁ। কি ধুনীয়া পৰিৱেশ চাওকচোন। নিজান কোনো হাই হুলস্থুল নাই ইয়াত। এয়া আম গছ, সৰু সৰু আম পুলিও আছে তাতে। আমাৰ আকৌ এহেঁতিকে ফটো মাৰি লওঁ বুলি কৈছে নবৌ আৰু ভণ্টিয়ে। এয়া আমি চাহ দিছে আমাক খাবলৈ। আৰু বেলেগ মানুহো আছে, ইমান নহয়। ভাদ মাহৰ গতে মানুহ নহয় অকণ। লাল চাহ আৰু মেৰিগোল্ড বিস্কুট দিছে খাবলৈ। চাহ খাই আমি পুখুৰী পাৰলৈ উঠিলোঁ। ফিচাৰী পাৰলৈ কিনাৰতে আছে। ইয়াত মাছো আছে, কাছও আছে। পৰিৱেশটো ইমানেই ধুনীয়া, যাবলৈ মন নাযায়। এই ওচৰৰ মাছে কিমান খেলি আছে, তাত মুড়ি দিছে, বিস্কুট দিছে খাবলৈ। তাৰ কিনাৰতে এখন পাৰ্ক আছে, আমি পাৰ্কলৈ আহিছোঁ চাবলৈ। নতুনকৈ বনাইছে। যোনে যোনে পাৰ্কখন নাই দেখা আহিবচোন, অকণ বহি বহি কিমান ধুনীয়া ঠাই। ঘৰলৈ যাবলৈ মন নাযায়। নতুনকৈ বনাই আছে, গেটৰ ৰং পেইণ্ট কৰি আছে, কাৰণ ভাদ মাহ আৰু দুদিনৰ পিছত হ'বই। ইয়াত বহা জেগা আছে, কথা পাতিবলৈ ভাল জেগা আছে। কথা পাতিলে কিনো লগৰ লগত বহি কথা এটা দুটা পাতিবলৈও জেগা আছে। ঠাণ্ডা জেগা। ইয়াত জোলনা দুখন আছে। এইকৰ উঠিবলৈ গ'লেই জোলনাখন দেখি ৰৈয়ে থাকিব নোৱাৰিলে। কি ধুনীয়া ডাঙৰ গছবোৰো আছে। নতুনকৈ বনাইছে পাৰ্কখন, আহিবচোন বহি বহি। কি ধুনীয়া পৰিৱেশ। তাইক দেখি আকৌ ময়ো ৰ'বই নোৱাৰিলোঁ জোলনাখন খেলিবলৈ। ময়ো বহি লৈছোঁ, তাইৰ নিচিনাকৈ খেলি আছোঁ আৰু অকণমানি হৈছোঁ আৰু। আকৌ সৰুকালৰ কথাবোৰলৈ মনত পৰি গৈছে, আগতে কেনেকৈ খেলোঁ ৰছীত বান্ধি জোলনা। এনেকুৱা জোলনা খেলিয়ে পোৱা নাই, এইবাৰ পাইছোঁ বাৰু। কোনে কোনে জোলনা খেলি ভাল পায়। এয়া আমি আহিবলৈ লৈছোঁ জোলনা খেলি। তাত বহুত টাইমেই বহিলোঁ বাৰু। এতিয়া ঘৰলৈ যাবও সময় হ'ল, সেইকাৰণে ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই। এয়া আমি আহি বাটচৰা পালোহি ঘৰলৈ আহিবলৈ। আমি তিনিজনীয়ে গৈছোঁ আৰু বেলেগ কোনোৱে যোৱা নাই। নবৌৱে ড্ৰাইভিং কৰি আহিছে। ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু জনাবচোন। যদি ভাল পায় কমেণ্ট, লাইক, শ্বেয়াৰ কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইকেইটা ভিডিঅ'